बाक्सा जिल्लानि तामुलपुर थाना सिंनि भारत भुटान सीमानि दरंगा मिलानि ससिपुराव खासि बिसि बुथारनाय जाथायनि गुबै दायनिगिरिखौ हमनो हाबाय। तामुलपुर महकुमानि पुलिस मावख'गिरि रूपज्योति कलितानि दैदेननायाव कुमारिकाटा पुलिस आउटपोस्टनि मावख'गिरि नीलाबज्योति नाथ आरो दरंगा मिला पुलिस आउटपोस्टनि पुलिस मावख'गिरि गपाल दलेनि मददाव समबारखालि हराव सेबनानै बुथारनाय जाथायनि गुबै दायनिगिरि 45 बोसोरनि जगबन्धु मण्डलखौ हमनो हायो। कुमारिकाटा ओनसोलनि आरकाटानि हाजं बस्तिनिफ्राय जगबन्धु मण्डलखौ हमो। जगबन्धु मण्डलनि सिमान जानायखौ बिथा खालामनानै पुलिसा थैनाय गसाइ बिसासनि बिसि हिमानि बिसासखौबो हमनो हायो। नगाव जिल्लानि मायाङावमोन गसाइ बिसासनि न'आ फालांगि खालामनायनि थाखाय बिसासा थानो लादोंमोन दरंगा मेलानि ससिपुराव। बुथारनाय जाथायाव बाहायनाय सिखाखौबो पुलिसा मोननो हाबाय। गुबुनजों मोजां मोनज्लायनायनि सोमोन्दो थानायनि थाखायनो गसाइ बिसासनि बिसि हिमानि बिसास आरो जगबन्धु मण्डला गसाइ मण्डलखौ बुथारनायनि सन्देह खालामनाय जादों। हमजानाय जगबन्धु मण्डल आरो हिमानिखौ बाक्सा जिल्लानि सदर मुसलपुरनि जुडिसियेल मेजिस्ट्रेटनि बिजिरसालियाव हाजिर खालामनायनि उनाव जेबथेसालियाव दैथायहरनाय जायो। জড়িত নেকি? নাই ধৰা নাই। আপোনাৰ লগত কি সম্পৰ্ক তেখেতৰ? দেৱৰ ভাইবো সম্পৰ্ক। দেৱৰ ভাইবোৰ সম্পৰ্ক। হয়, যোৱা 9 আৰু 10 অক্টোবৰৰ ইণ্টাৰভেনিং ৰাতি সেইদিনাখন দৰংগা মেলাৰ শশীপুৰ বুলি এটা জেগা আছে। সেই শশীপুৰ বুলি জেগাত গোসাই বিশ্বাস বুলি এজন মানুহ, তেওঁৰ অৰিজিনেল ঘৰ মায়াঙত হয়। তাৰ পৰা আহি তেওঁ ইয়াতে এষ্টাব্লিছ এডুকেশ্যন কৰি দিয়ে। তো তেখেতৰ এটা হত্যাকাণ্ড সংঘটিত হয় আৰু তাৰপিছত সেই হত্যাকাণ্ডটো আমি তদন্ত কৰোঁ। গোটেই যিবিলাক আমাৰ চাইণ্টিফিক টেকনলজি আছে, গোটেই চিডাৰ এনালাইচিছ গোটেইখিনি কৰাৰ পিছত আমি যোৱাকালি ৰাতি জগবন্ধু মণ্ডল, তেওঁৰ ঘৰ কুমাৰিকাটা আউটপোষ্ট আণ্ডাৰ আঙাৰকাটা গাঁৱত, জগবন্ধু মণ্ডল বুলি আমি এগৰাকী ব্যক্তিক আমি আটক কৰোঁ আৰু তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি সেই যিজন ভিক্টিম আছিলে গোসাই বিশ্বাস, তেওঁৰ ৱাইফকো আমি এৰেষ্ট কৰোঁ। তেওঁৰ নাম হৈছে হিমানী বিশ্বাস। আৰু জগবন্ধু মণ্ডলৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি যিটো উইপন আৰু যিখন দাৰে ঘটনাটো সংঘটিত কৰিছিলে সেই ঘটনাস্থলীৰ কাষৰে পৰা সেই দাখনো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। ব্লাড ষ্টেইন দা আছিলে। হয়, কি কাৰণত হত্যাকাণ্ডটো সংঘটিত হৈছিল? এতিয়া আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু ভিতৰত কি এংগেল আছে এতিয়া অকণমান ক'ব আমাৰ দিগদাৰ আছে। আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰাৰ পিছত আৰু কিছু তথ্য উলিয়াই। এনে সন্দেহ কৰা মতে আপোনাৰ অবৈধ প্ৰেম হ'ব পাৰে নেকি? চলি আছে, আমি চাওঁ কি হয়, কি ইনভেষ্টিগেশ্যন কি বস্তু। থেংক ইউ। बाक्सानिफ्राय दीपक कुमार पाठक, इनसाइड एनी बर'।